दिनै BTR सरकारा 3 बोसोर आबुं जाबाय। बे समाव BTR सरकारा BTR हालामनि फारफ्रोमबो बिथिङाव जौगासारनायनि थाखाय खामानि मावबाय थानायखौ नुनो मोनदों। प्रमद बर'नि दैदेननाय BTR सरकारा गोजोन आरो खौसेथिनि थाखाय खामानि मावनायखौ लानानै गोबां सुबुंफ्राबो गोजोननाय फोरमायनायखौ नुनो मोनो। गोजोन फैनायखौ लानानै रायजो राजाफ्रा बुंनाय আজি प्रमद बर' नेतृत्वत जेनेका BTR सरकारখন चलि আছে আজি সব জাতি জনগোষ্ঠী একেবাৰে ভাই ককাইৰ মাজত ইমান শান্তিৰে চলি আছে। আজি আমি যিকোনো গাঁও বা যিকোনো মানে অলপ ভিতৰুৱা অঞ্চলত গ'লে আমি 10টা 11টা ৰাতিলৈকে আৰামত ঘৰ আহি যাব পাৰোঁ। কোনো মা দেউতাও চিন্তা নাই। আগত কোনোবা এটা ল'ৰা ঘৰৰ পৰা যদি ওলাই মা দেউতা চিন্তা কৰে এই বেটা সোনকালে আহিবি, সিচুৱেশ্যন ভাল নহয়, ক'বাত কি হৈ যাব, মা দেউতা বা ভাই ভনীসকলৰ ইমান চিন্তা থাকে। আজি সেনেকুৱা পৰিৱেশ নাই। আজি BTRত পুৰা BTRত এটা একদম সু শান্তি আৰু সবে শান্তি মতে চলি আছে। আজি 3 বছৰ নতুন চৰকাৰ হোৱা আজি 3 বছৰ হৈ গ'ল। এই ৰাতি মই য'ত আছোঁ বিশেষকৈ আগতে মই এটা থাকিবলৈ ভয় লগা আছে আৰু যেহেতু আজি এনেকৈ চিটুৱেশ্যন আহি গৈছে য'ত মই আজি ঘূৰিবৰ কাৰণে ভয় নাই। এই বস্তুটো আজি চেঞ্জ যোনটো আজি 3 বছৰ 4 বছৰ যেতিয়া ক'ভিডৰ পিছত চৰকাৰ গঠন কৰিলে, এই চৰকাৰে যিখিনি কাম কৰিলে যিখিনি মিলাপ্ৰীতি কৰিলে চবৰে মাজত আৰু গোটেই জনসাধাৰণৰ মাজতো মিলাপ্ৰীতি যিখিনি আনিছে আৰু ভৱিষ্যতলৈকে এইটো চলি থাকিব, এই যেন বস্তুটো চলি গৈ থাকে। बिथांमोना BTR सरकारनि खुंथाय समाव गोजोन फैनायखौ रोखा रोखा फोरमायदों। उदाङै बेरायनो हानायनि BTR सरकारा लाबोना होफैदोंमोन फोरमायदों। नंगौ, गोजोन आरो खौसेथि आरो जौगाथायनि थाखाय BTR सरकारा गुनगोनां सोलोंथाय, गेलेमु हारिमु, सावथुन बायदि बिथिङाव मेंनाय गैयै खामानि मावनायखौ नुनो मोनदों। लामा दालां, मुलाम्फागिरिफोरनो फिन गसंथानो थाखाय अनसुंथाय, बारग' NDBफोरनो अनसुंथाय होनाय, फरायसाफोरनो राङारि अनसुंथाय, गोजौ सोलोंथायनि थाखाय फरायसाफोरनो खाबु, गेलेनाय बिथिंखौ जौगाहोनो थाखाय ISPL, दुरान काप बायदि गिदिर गिदिर गेलेनायखौ BTR हालामाव खुंफुंनाय, हा गैजायफोरनो हा मोनथाय होनाय फारफ्रोमबो बिथिङाव BTR सरकारा खामानि मावगासिनो दं। दिनै 3 बोसोर आबुं जानायखौ लानानै क'क्राझारनि SAI स्टेडियामाव BTR सरकारनि बानजायनायाव साबायखर बावनाय आरो गोजोनखौ बरायनाय हाबाफारि लादों। बे हाबाफारियाव गोबां दैदेनगिरि आरो खमैबो 40,000निबो बांसिन रायजो राजाफ्रा बाहागो लागोनखौ। বাজাজ বাইক ক্ৰয় কৰিব বিচৰা ইচ্ছুক গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিয়ে ফেষ্টিভেল লোন এণ্ড এক্সচেঞ্জ অফাৰ দি আছে। গ্ৰাহকসকলে আগতীয়াকৈ কম পৰিমাণৰ টকা দি নিজৰ পছন্দৰ দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব। বাজাজ কোম্পানীৰ সকলো ধৰণৰ মডেল পোৱা যাব। পালচাৰ, সিটি, প্লাটিনা, এভেঞ্জাৰ, ডমিনাৰ আৰু নতুনকৈ লঞ্চ হোৱা বাজাজ মডেলৰ পালচাৰ N150 খনো পোৱা যাব। ডাউহাৰু অটো এজেন্সিয়ে গ্ৰাহকসকলৰ বাবে RC ইঞ্চুৰেঞ্চ আদিকে সাঙুৰি 9,999 নিম্নতম পৰিমাণৰ টকা দি দুচকীয়া বাহন ল'ব পাৰিব। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিৰ লগত শ্বৰুম কাৰিগাঁও ফেষ্টিভ আউটলেট আৰু দতমা ফেষ্টিভ আউটলেট আৰু ভটগাঁও ফেষ্টিভ আউটলেট ব্ৰাঞ্চ শ্বৰুমত আহি আপোনাৰ পছন্দৰ বাজাজ বাইক ল'ব পাৰিব। ডাউহাৰু অটো এজেন্সি শ্বৰুমে ভাল অফাৰ গ্ৰাহকসকলৰ বাবে আনিছে। তাৰে ভিতৰত 5 লিটাৰ পেট্ৰল ফ্ৰী, 2টা হেলমেট ফ্ৰী, ফ্ৰী এচিয়ৰ্ড গিফ্ট প্ৰদান কৰা হ'ব আৰু এক্সচেঞ্জ সুবিধাও এভেইলেবল আছে। অধিক জানিবৰ বাবে 6000399187 আৰু 8822018193 যোগাযোগ কৰক।